2-3 দিন আগতে এজন ছাত্ৰই মোৰ ওচৰত আহিলে আৰু আহি ক'লে যে তেওঁলোকৰ শিক্ষক এজনে 95 যিটো সংখ্যা আছে সেইটোক ৰোমান সংখ্যাত VC বুলি লিখিছে, কিন্তু মই আগতে কৈছিলোঁ যে এইটো লিখিব নোৱাৰোঁ। তো ইয়াৰ দ্বাৰা মোৰ অনুমান হ'ল যে এনেকুৱা হয়তো বহুত মানুহ আছে বা বহুত ছাত্ৰ আছে যিবিলাকৰ হয়তো ৰোমান সংখ্যা লিখাটো তেনেকৈ এতিয়ালৈকে হেবিট হোৱা নাই বা তেওঁলোকৰ ডাউট আছে। গতিকে এই ভিডিঅ'টোত মই ৰোমান সংখ্যা লিখাৰ নিয়মকেইটা আপোনালোকক শিকাবলৈ গৈ আছোঁ আৰু লগতে 95ক কিয় VC বুলি লিখিব নোৱাৰোঁ সেইটোও কৈ আছোঁ একেবাৰে শেষত। ৰোমান সংখ্যা লিখিবলৈ হ'লে ৰোমান সংখ্যাৰ ডিজিটবিলাক জানিব লাগিব, যেনেকুৱা ভাৰত আৰবীয় পদ্ধতি নাইবা আন্তৰ্জাতিক পদ্ধতিত বা দশমিক পদ্ধতিত সংখ্যাবিলাক লিখিবলৈ হ'লে 0ৰ পৰা 9 লৈকে 10টা অংক ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে ৰোমান সংখ্যা লিখিবলৈ হ'লে ব্যৱহাৰ কৰা হয় অংক 7টা, আৰু এইকেইটা হ'ল অংক ৰোমান সংখ্যাৰ। আৰু এতিয়া আহিছোঁ ৰোমান সংখ্যা লিখাৰ নিয়মবিলাক। প্ৰথম যিটো নিয়ম আছে সেইটো হ'ল যে যদি কোনো এটা সৰু অংকক কোনোবা এটা ডাঙৰ অংকৰ বাওঁফালে বহোৱা হয় তেতিয়াহ'লে সৰু অংকটো ডাঙৰ অংকটোৰ পৰা বিয়োগ হয়। আনহাতে যদি সৰু অংকটো ডাঙৰ অংকটোৰ সোঁফালে থাকে তেতিয়াহ'লে সৰু অংকটো ডাঙৰ অংকটোৰ লগত যোগ হয়। উদাহৰণস্বৰূপে কৈ আছোঁ, যেনেকুৱা IV, আইৰ ভেলু হ'ল 1, মানে 1ক I দি বুজোৱা হয়, আৰু V মানে হ'ল 5। তো গতিকে যিহেতু ভিতকৈ I সৰু, তো গতিকে যিহেতু বাওঁফালে আছে তেনেহ'লে 5ৰ পৰা 1 মাইনাছ হ'ব, তাৰমানে IV = 4 ইন ৰোমান নিউমেৰালছ। তেনেকুৱা যদি আমি XI বুলি লিখোঁ, যিহেতু X 10 আৰু I 1, গতিকে আইৰ মান Xতকৈ কম, আৰু যিহেতু কম ভেলু থকা অংকটো ডাঙৰ ভেলু থকা অংকটোৰ সোঁফালে বহিছে, গতিকে কম ভেলু থকা অংকটো ডাঙৰ অংকটোৰ লগত যোগ হ'ব। তো গতিকে XI = হ'ব 10 + 1 = 11। আৰু তেনেকুৱা আৰু কেইটামান উদাহৰণ চাওক। এতিয়া আহিছোঁ ছেকেণ্ড নিয়মত। তো ছেকেণ্ড যিটো নিয়ম আছে সেইটো মতে যদি এটা সৰু অংক দুটা ডাঙৰ অংকৰ মাজত বহোৱা হয় তেতিয়াহ'লে কি হ'ব? যেনেকুৱা XIX বুলি যদি লিখোঁ, তো আইৰ ভেলু Xতকৈ কম, গতিকে দুয়োফালে ডাঙৰ ভেলু আছে, বাওঁফালেও আছে সোঁফালেও আছে, মাজতে সৰু ভেলু। তো তেনেকুৱা হ'লে কি কৰিব লাগিব? তো তেনেকুৱা ক্ষেত্ৰত প্ৰথম যিটো কাম সেইটো হ'ল সোঁফালৰ ডাঙৰ ভেলুটোৰ পৰা সৰু ভেলুটো আগতে মাইনাছ কৰি ল'ব লাগিব, আৰু যিটো ভেলু আহিব মাইনাছ কৰাৰ পিছত সেইটো একেবাৰে বাওঁফালে থকা অংকটোৰ লগত যোগ দিব লাগিব। তো XIX-ৰ ক্ষেত্ৰত I যিহেতু দুটাতকৈ সৰু, তো প্ৰথমে সোঁফালৰ Xৰ পৰা I মাইনাছ কৰিব লাগিব, মানে 10ৰ পৰা 1 মাইনাছ কৰিলে হ'ব 9, আৰু এই 9 ভেলুটো বাওঁফালৰ একেবাৰে বাওঁফালে থকা X মানে 10ৰ লগত যোগ কৰিব লাগিব। গতিকে 10 + 9 = 19, তাৰমানে XIX এ 19 বুজাব। আৰু নেক্সট যিটো নিয়ম আছে 3 নম্বৰ নিয়ম, সেইটো হ'ল যে VLD এই অংককেইটাৰ পুনৰাবৃত্তি নহয়, মানে দুবাৰকে ইউজ কৰিব নোৱাৰোঁ। যেনেকৈ 10 লিখিবলৈ হ'লে আমি X লিখিব লাগিব, VV লিখিব নোৱাৰোঁ, VV এ 10 নুবুজায়। তেনেকুৱা 100 লিখিবলৈ হ'লে LL লিখিব নোৱাৰোঁ, 150 বুজাবলৈকে হ'লে LLL ব্যৱহাৰ কৰিব নোৱাৰোঁ, নাইবা D দুবাৰ লিখিলে 1000 নুবুজায়। তো এইটো হ'ল থাৰ্ড নিয়ম। নেক্সট যিটো নিয়ম আছে সেইটো হ'ল যে কোনোবা এটা অংক বা সংখ্যাৰ ওপৰত যদি এটা আঁচ টানি দিওঁ তেতিয়াহ'লে অংক বা সংখ্যাটোৰ মান 1000 গুণ বাঢ়ি যায়। যেনেকৈ যদি ভিৰ ওপৰত এটা মাত্ৰা দি দিওঁ তেতিয়াহ'লে যিহেতু প্ৰথমতে ভিৰ মান আছিল 5, আৰু ওপৰত আঁচ টানি দিয়াৰ লগে লগে ভিৰ মান 1000 গুণ বাঢ়ি যাব, মানে 5 × 1000 = 5000। গতিকে ভিৰ ওপৰত মাত্ৰা দিলে হ'ব 5000। তেনেকৈ যিকোনো সংখ্যাৰ ওপৰত যদি মাত্ৰা দি দিওঁ তেতিয়াহ'লে তাৰ মান 1000 গুণ বাঢ়ি যাব। উদাহৰণস্বৰূপে চাওক। নেক্সট যিটো নিয়ম আছে আপোনালোকে চাওক, এই সংখ্যাকেইটা বা এই জোৰকেইটাৰ ডাঙৰটোৰ পৰা সৰু অংকটো মাত্ৰ এবাৰহে মাইনাছ কৰিব পাৰি যদিহে বাওঁফালে বহে। যেনেকুৱা ভিৰ পৰা I মাত্ৰ এবাৰে মাইনাছ কৰিব পাৰি, মানে IV লিখিলে 5 - 1 = 4 লিখিব পাৰিম, কিন্তু IV লিখিব নোৱাৰোঁ। IV এ 3 নুবুজাব,
3 লিখিবলৈ হ'লে আই এ লিখিব লাগিব, কাৰণ নিয়মটোত সেইটোৱে কোৱা হৈছে যে এই জোৰবিলাকৰ সৰু অংকটো ডাঙৰটোৰ পৰা মাত্ৰ এবাৰহে মাইনাছ কৰিব পাৰোঁ। এক্সৰ পৰা আই মাত্ৰ এবাৰহে মাইনাছ কৰিব পাৰোঁ, মানে 9 লিখিব পাৰিম আই এক্স দি, কিন্তু ডাবল এক্স লিখিব নোৱাৰোঁ, এইটো ইনভেলিড হ'ব বা এৰৰ হ'ব। আৰু নেক্সট যিটো নিয়ম আছে সেইটো হ'ল যে ৰোমান অংকবিলাক এবাৰতে 3বাৰতকৈ বেছি লিখাটো ভুল বুলি গণ্য কৰা নহয় যদিও কিন্তু নিলিখাই ভাল। যেনেকুৱা 4 লিখিবলৈ আই লিখা নহয় বা লিখাটো সঠিক নহয়, তাতকে IV বুলি লিখিলেহে বেছি শুদ্ধ বা বেছি গ্ৰহণযোগ্য বুলি গ্ৰহণ কৰা হয়। তেনেকৈ 4000 লিখিবলৈ হ'লে এম বুলি নিলিখি IVৰ ওপৰত মাত্ৰা দিলে 4000 বুজাব। মানে মুঠতে এটা অংক 3বাৰতকৈ বেছিবাৰ ব্যৱহাৰ নকৰাই ভাল। আৰু এতিয়া হ'ল লাষ্ট সেইটো নিয়ম যিটো নিয়মৰ কাৰণে এই গোটেই ভিডিঅ'টো বনাব লগা হ'ল। তো সেই নিয়মটো হ'ল যে VL D আৰু M এই অংককেইটা কোনো বেলেগ অংকৰ পৰা বিয়োগ কৰা নহয়। মানে ভি কোনোবা বেলেগ অংকৰ পৰা বিয়োগ কৰিব নোৱাৰিম। যেনেকুৱা যদি আমি VL বুলি লিখোঁ তেতিয়াহ'লে প্ৰথম নিয়ম মতে আপোনালোকে ভাবিব পাৰে যে যিহেতু Lতকৈ V সৰু আৰু বাওঁফালে আছে, গতিকে Lৰ পৰা মানে 50ৰ পৰা V মানে 5 মাইনাছ কৰি এইটো 45 হ'ব। কিন্তু নহয়, আমি তেনেকৈ লিখিব নোৱাৰোঁ, এইটো নিয়মত নপৰে, নিয়ম বহিৰ্ভূত। তেনেকুৱা LD বুলি লিখিলে যিহেতু Lৰ মান 50 আৰু Dৰ মান 500, গতিকে আপোনালোকে ভাবিব পাৰে যে Dৰ পৰা Lৰ মান মানে 500ৰ পৰা 50 মাইনাছ কৰি 450 হ'ব লাগিছিল, কিন্তু এইটো নিয়ম বহিৰ্ভূত, এইটো লিখিব নোৱাৰোঁ। তাতকে 450 লিখিবলৈ হ'লে বেলেগ ধৰণে লিখিব লাগিব। আৰু ইয়াত লিখাৰ যিটো সঠিক নিয়ম সেইটো হ'ল লিখিব লাগিব যে CD প্ৰথমে 400 বুজালে, মানে 400 হৈ গ'ল, আৰু এতিয়া লাগে কিমান 50, গতিকে CDL বুলি লিখিলে এইটোৱে 450 বুজাব। আৰু 95কো আমি VC বুলি লিখিব নোৱাৰোঁ, কাৰণ ভিটো কোনো সংখ্যাৰ পৰা বিয়োগ কৰিব নোৱাৰোঁ বা কোনো অংকৰ পৰা বিয়োগ কৰিব নোৱাৰোঁ। আৰু তাতকৈ 95 লিখিবলগীয়া হ'লে আমি প্ৰথমে 90 + 5 বনাব লাগিব। তো 90 বনোৱাৰ উপায় হ'ল যে XC লিখিব পাৰিম, XC এ 90 বুজালে, আৰু তাৰপিছত V লিখিম, মানে XCV এ 95 বুজাব। গতিকে আজিৰ কাৰণে ইমানেই। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে, আৰু যদি কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে কমেণ্ট কৰি জনাওক আৰু মই উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।